আজি আনিলো ফ্ৰীতে এগালমান ফুল। তাৰে ভিতৰত এইটো হৈছে পৰ্তুলিকাৰ পুলি। আজি গ'লো আমাৰ ঘৰৰ ওচৰৰ পেহীহঁতৰ ঘৰলৈ। পেহীহঁতৰ ঘৰত কিন্তু ছোৱালী নাই, গোটেইগাল ল'ৰাই, কিন্তু কিমান ধুনীয়াকৈ ফুলখিনি সজাই থৈ দিছে। ইয়াতে আছে পৰ্তুলিকাৰ 3টা ৰঙৰ, এটা হৈছে হালধীয়া, এটা ৰঙা আৰু এটা গুলপীয়া। হালধীয়া পৰ্তুলিকা আমাৰ ঘৰত আছে, কিন্তু ৰঙা আৰু গুলপীয়াহে নাই, সেইটো কাৰণে ৰঙা গুলপীয়া এগালমান লৈ আহিলো। এইজোপা গছক আমাৰ ইয়াত 12 বজাৰ ফুল বুলি কয়, কিন্তু মই আকৌ 12টা বজাত ফুল আনিব যোৱা নাছিলো। মই গৈছিলো 7:30 মান বজাত, আৰু 7:30 মান বজাতে ধুনীয়াকৈ ফুল ফুলি আছিলে। তাৰ পৰা মই বাছি বাছি ৰঙা আৰু গুলপীয়া কেইটামান পুলি লৈ আহিলো। এইটো হৈছে পৰ্তুলিকাৰ 2 নম্বৰ ভেৰাইটি। এইটোত আকৌ ফুলটো গোলাপৰ নিচিনা এগালমান পাহি ওলায়। ইয়াতে বোলে 2টা ৰঙৰ আছে, যেতিয়া ফুলিব তেতিয়াহে গম পাম কি কি ৰঙৰ হয়। মিছত চাৰ্চ কৰোতে দেখা পালো ইয়াৰ দামটো হ'ল 99 টকা। এইটো বহুত দিনতে চাই থৈ দিছিলো, মই ভাবিছিলো অৰ্ডাৰ কৰিম বুলি, কিন্তু ঘৰৰ ওচৰতে পালো যেতিয়া এটা অৰ্ডাৰ কৰাৰ কোনো কথাই নাই। আৰু এটা কথা, এইটো ফুল যদি আপোনালোকে ডালিও ছিগি আনে তেনেকে লগাই দিলেও মৰি নাযায়। মুঠতে আপোনালোকে যেনেকৈ লগাই দিয়ে তেনেকৈ ডাঙৰ হৈ যাব। এইটো ভেৰাইটিৰ আকৌ পাতকেইটা অলপ দীঘল দীঘল, আৰু প্ৰথমে দেখুওৱা ভেৰাইটিটো আকৌ পাতকেইটা অকণমান বহল বহল হয়। আৰু পেহীহঁতৰ ঘৰৰ পৰা অনা এগালমান ফুল আছে, সেইকেইটা ভিডিঅ' যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, কাইলৈ এটা নতুন ফুলৰ ফ্ৰী ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত আকৌ লগ হ'ম। বাই।